নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পাণ্ডৱসকলৰ পত্নী আৰু পুত্ৰসকলৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। আমি সকলোৱে পাণ্ডৱসকলৰ পত্নী দ্ৰৌপদীৰ বিষয়ে জানো। পিছে দ্ৰৌপদীৰ উপৰিও পাণ্ডৱসকলৰ প্ৰত্যেকজনৰে একাধিক পত্নী আছিল। পিছে সেই পত্নীসকলনো কোন আছিল? কোনজন পাণ্ডৱে কাৰ লগত বিবাহ কৰাইছিল আৰু তেওঁলোকৰ পুত্ৰসকল কোন আছিল? পাণ্ডৱসকলৰ মুঠ কিমানজন পুত্ৰ আছিল? পাণ্ডৱসকলৰ পত্নী পুত্ৰৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। পাণ্ডৱসকল হৈছে হিন্দু ধৰ্মৰ বৃহৎ ধৰ্মগ্ৰন্থ মহাভাৰতৰ মুখ্য পাত্ৰ। ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱসকলৰ সহায়ত সমাজত শান্তি তথা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। পাণ্ডৱসকলৰ 5জন ভাতৃয়ে একেলগে পাঞ্চাল ৰাজ দ্ৰৌপদৰ কন্যা দ্ৰৌপদীৰ লগত বিবাহ কৰাইছিল বুলি সকলোৱে জানে। পিছে দ্ৰৌপদীৰ উপৰিও প্ৰত্যেকজন পাণ্ডৱে একাধিক পত্নীৰ লগত বিবাহ কৰাইছিল আৰু প্ৰত্যেকজনৰে একাধিক সন্তান আছিল। আজি পাণ্ডৱসকলৰ সেই পত্নী আৰু সন্তানসকলৰ বিষয়ে জানো আহকচোন। যুধিষ্ঠিৰ। 5জন পাণ্ডৱৰ ভিতৰত যুধিষ্ঠিৰ আছিল সকলোতকৈ ডাঙৰ। দ্ৰৌপদীৰ পৰা যুধিষ্ঠিৰৰ প্ৰতিবিম্ব নামৰ এজন পুত্ৰ জন্ম হৈছিল। দ্ৰৌপদীৰ উপৰিও যুধিষ্ঠিৰৰ দেৱিকা নামৰ অন্য এগৰাকী পত্নী আছিল। দেৱিকাৰ পৰা যুধিষ্ঠিৰৰ ধৌধেয় নামৰ এজন পুত্ৰ জন্ম হৈছিল। দ্বিতীয় পাণ্ডৱ ভীমৰ পৰা দ্ৰৌপদীৰ হুতহোম নামৰ এজন পুত্ৰ জন্ম হৈছিল। দ্ৰৌপদীৰ লগত বিবাহ কৰাৰ আগতে ভীমে হিড়িম্বা নামৰ এজনী ৰাক্ষসীৰ লগত বিবাহ কৰাইছিল। হিড়িম্বাৰ পৰা ভীমৰ পুত্ৰ ঘটোৎকচৰ জন্ম হৈছিল। পাছত ভীমে কাশীৰ ৰাজকুমাৰী বলন্ধৰাৰ লগতো বিবাহ কৰাইছিল। বলন্ধৰাৰ পৰা ভীমৰ সৰ্বঙ্গ নামৰ এজন পুত্ৰ জন্ম হৈছিল। অৰ্জুন। তৃতীয় অৰ্থাৎ মধ্যম পাণ্ডৱ অৰ্জুনৰ দ্ৰৌপদীৰ উপৰিও আৰু 3গৰাকী পত্নী আছিল। প্ৰথম পত্নী দ্ৰৌপদীৰ পৰা অৰ্জুনৰ শ্ৰুতকৰ্মা নামৰ এজন পুত্ৰ জন্ম হৈছিল। দ্বিতীয় পত্নী নাগকন্যা উলুপিৰ পৰা অৰ্জুনৰ ইৰাবান নামৰ পুত্ৰ, তৃতীয় পত্নী মণিপুৰৰ ৰাজকুমাৰী চিত্ৰাংগদাৰ পৰা বব্ৰুবাহন নামৰ পুত্ৰ আৰু চতুৰ্থ পত্নী শ্ৰীকৃষ্ণৰ ভগ্নী সুভদ্ৰাৰ পৰা অভিমন্যু নামৰ পুত্ৰৰ জন্ম হৈছিল। এনেদৰে দ্ৰৌপদীৰ উপৰিও অৰ্জুনৰ অন্য 3গৰাকী পত্নী আছিল। চতুৰ্থ পাণ্ডৱ নকুলৰ দ্ৰৌপদীৰ পৰা শতানিক নামৰ এজন পুত্ৰ জন্ম হৈছিল। দ্ৰৌপদীৰ উপৰিও নকুলৰ কৰেণুমতী নামৰ অন্য এগৰাকী পত্নী আছিল। কৰেণুমতীৰ পৰা নকুলৰ নিৰমিত্ৰ নামৰ এজন পুত্ৰ জন্ম হৈছিল। পঞ্চম পাণ্ডৱ সহদেৱৰ দ্ৰৌপদীৰ পৰা শ্ৰুতসেন নামৰ এজন পুত্ৰ জন্ম হৈছিল। দ্ৰৌপদীৰ উপৰিও সহদেৱৰ বিজয়া নামৰ অন্য এগৰাকী পত্নী আছিল। পত্নী বিজয়াৰ পৰা সহদেৱৰ সুহূত্ৰ নামৰ এজন পুত্ৰ জন্ম হৈছিল। এনেদৰে পাণ্ডৱসকলৰ দ্ৰৌপদীৰ উপৰিও অন্য কেইবাগৰাকী পত্নী আছিল আৰু সেই পত্নীসকলৰ পৰা কেইবাজনো সন্তানৰ জন্ম হৈছিল। পাণ্ডৱসকলৰ মুঠ 13জন পুত্ৰ আছিল।
বান্ধৱসকল, এয়াই হৈছে পাণ্ডৱসকলৰ পত্নী আৰু পুত্ৰসকলৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।